Happy New Year to all my subscribers and viewers. যাতে 2024 আপোনালোকে যি ৰিজল্যুচন লয় গোটেইখিনি যাতে ফুলফিল হওক। আজি হৈছে ডে 1 অফ 2024 আৰু ভিডিঅ'টো হৈছে 31 ডিচেম্বৰ। মই বহুত জ্বৰৰ কাৰণে আপোনালোকক দিব নোৱাৰো। ফৰ দ্যাট আই এম ভেৰি চৰি। মই ৰাতিপুৱালৈকে ঠিকে আছিলোঁ, বাট সন্ধিয়াৰ পিছত মোৰ আগদিনাখনৰ পৰা কঁকালৰ বিষ অলপ হৈ আছিলে। মই তেতিয়া ভাবিছোঁ যে মোৰ জ্বৰটো হ'বই, তাৰপিছতো হৈয়ে গ'ল। যেতিয়া মই ঘূৰি ফুৰি আহিলোঁ তাৰপিছত মোৰ একদম পুৰা জ্বৰ। ৰাতিপুৱাৰ এক্সাইটমেণ্ট চাওক আৰু ইভিনিঙত মোৰ একদম ডাউন, সেইটো লাষ্ট দেখা পাব। তাৰপিছত এগৰাকী বৌ হয়, তেওঁ আমাৰ কুকিঙত আৰু এইফালে চাহ তাহ দিয়াত হেল্প কৰি আছিলে, কাৰণ এইফালে ভিতৰত এজন ভাইটিয়ে পেইণ্টিং কৰি আছে আৰু বাহিৰতো কেইজনমানে বাহিৰৰ কাম কৰি আছে। আজি আমি গৈ আছিলোঁ মিষ্টিক মায়ং, কিন্তু মোৰ প্লেন আছিলে যে আমি ক'ৰবাত ৰোড চাইড য'ত গ্ৰীনেৰী আছে তাত যাই পিনে কেকটো কাটিম আৰু ঘৰলৈ গুচিম, এনেকৈ বুলি মোৰ প্লেন আছিলে। কিন্তু হাজবেণ্ডে ক'লে যে নাই, মিষ্টিক মায়ং যাম আজি আৰু তোমাক সেইফালে কিবা কিবি দেখামগৈ আৰু বহুত কিবা কিবি আছে। তাৰপিছত গোটেইখিনিতো কভাৰ আপ নহ'ল এণ্ড ফাইনেলি মিষ্টিক মায়ং আহি পালোঁ, কিন্তু মই ডেষ্টিনেশ্যন কেতিয়া আহি পালোঁ নিজে গম নাপালোঁ। সেইকাৰণে মই ভিডিঅ'টো শ্ল' কৰি দিছোঁ। আপোনালোকে চাওক, এনেকুৱা লাগিছে যে বাৰ্থডে মোৰহে হয়, তাৰ নহয়। এণ্ড এইখন গোটেই ৰিজৰ্টখন আপুনি মই ধৰিবই পাৰে কোনফালে এণ্ট্ৰি আছিলে। এণ্ট্ৰিটো ধৰিব পাৰিছোঁ, কিন্তু ক'ত কি সোমাই আছিলে মই একো ধৰিব পৰা নাছিলোঁ। তাৰপিছত লাহে লাহে গ'লোঁ, গৈ পিনে মোৰ এইটো পুল চাইড এৰিয়া মোৰ দেখি পিনে মই তাতেই চিপকি গ'লোঁ। আৰু ইয়াত আহি পিনে ডেফিনেটলি চবেই ভাল পাব। ইটছ এ ভেৰি লাক্সাৰিয়াছ প্লেচ আৰু আপুনি যদি চাই গোটেই গ্ৰীণ আউটস্কাৰ্টছ অফ চিটি, যিটো আপোনাৰ ক্ৰাউড থাকে, ক্ৰাউডৰ পৰা একদম আঁতৰত। যোৱাকালি ইয়াত বহুত মানুহো আছিলে, একদম পুৰা ভিৰ হৈ আছিলে। আৰু এতিয়া মই এই পুলৰ ভিতৰত গৈছোঁ। হাজবেণ্ডে কৈছে পৰিলে চাবা ডাইৰেক্ট তিনি পানীত। মই গম পাওঁ দিয়া। তাৰপিছত মোক চিয়েৰ আপ কৰিলে, ইয়েছ ইউ কেন ডু ইট। তাৰপিছত মোৰ জোচ আহি গ'ল, মই গুচি গ'লোঁ। এণ্ড ইয়াত কালি বহুত মানুহ আহিছিলে। মই এটা টিভি এক্টৰ এজনকো লগ পাই গৈছিলোঁ, মই দেখুৱাম ৰ'ব। ইয়াত চবে নিজৰ নিজৰ এক্টিভিটিজবিলাকত বিজি হৈ আছিলে। কোনোবাই ফটোশ্বুট ছেশ্যন চলাই আছিলে, কিছুমানে আকৌ ফ্ৰেণ্ডছৰ লগত গেট টুগেডাৰ কৰি আছিলে, কিছুমানে ক্ৰিকেট খেলি আছিলে। ইয়াত হয়তো খ্ৰীষ্টমাছৰ চেলিব্ৰেশ্যনো হৈ গৈছিলে, ধুনীয়াকৈ বনোৱা হৈ আছিলে, মেৰী জিছেছ চব আছিলে। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। আৰু ইফ ইউ লাইক মাই ভিডিঅ'জ দেন প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু এই যেন এক্টৰ, মই নামটো পাহৰি গৈছোঁ তেখেতৰ। এতিয়া হৈছে কেক কাটিং টাইম। ফাইনেলি এইটো কেক কাটিঙৰ টাইম। মই গাড়ীৰ পৰা গৈ পিনে কেকটো লৈ আনিলোঁ, কিন্তু তাত দেখোঁ যে মই মেচ বক্স আনিব পাহৰি গৈছোঁ। তাৰপিছত মই এনেকৈ মিষ্টেক কেনেকৈ কৰিব পাৰোঁ। তাৰপিছত মই চিকিউৰিটিজক কৈ পিনে থেংকফুলি তেওঁলোকে যোগাৰ কৰি দিলে মোক মেচ বক্সটো, এণ্ড থেংকছ টু দেম। হেপী বাৰ্থডে বেটাৰ হাফ। কেক কাটিং আমি আকৌ গ'লোঁ ৰিজৰ্ট টুৰ কৰিব। এইটো তেওঁলোকৰ কনফাৰেঞ্চ ৰুম হয় আৰু এইটো হৈছে তেওঁলোকৰ লাউঞ্জ এৰিয়া, য'ত মই পোৱালিকেইটাৰ সৈতে চিল মাৰি আছিলোঁ। আৰু পোৱালিকেইটাই কৈছিলে নহয় যে তুমি কি অকলে অকলে কেক কাট কৰিবা নেকি, ময়ো তোমালোকৰ লগত যাম। তো ঠিক হে চলো ভাই, তুমি কিয় ইয়াদ ৰখোগে। এইবিলাক কেক কাট এণ্ড অলবিলাকতো বাচ্ছাবিলাকে বেছি এক্সাইটেড ন ডাঙৰবিলাকতকৈ। এণ্ড তাৰপিছত গ'লোঁ আপষ্টেয়াৰ্ছ হৈ পিনে ওপৰত। এইটো ডাইনিং এৰিয়াই হয় চাগে, কিন্তু ইয়াত কোনো নাছিলে। আমি ইয়াতে ফটো চটো ক্লিক কৰিলোঁ। এণ্ড মই গেলেৰী ভিউটো দেখুৱাই আছোঁ আপোনালোকক, চাওক আপুনি। নেদেখালৈকে একদম সৰিয়হ পূৰা য়েল্ল' হৈ আছিলে। আৰু এইখিনি বস্তু মই ডিম্পু বৰুৱা ব্লগতো দেখিছিলোঁ, তেওঁ এখন ভিজিট কৰিছিলে। ইয়াৰ পিছত ব'লক আপোনালোকক বাৰ এৰিয়াটো দেখাওঁগৈ। বাৰখন পূৰা কজি আছিলে আৰু কোনেও তাত ধৰক ড্ৰিংক চিংকছ কৰি থকা নাছিলে। নাজানো কিয় অপেনেই হোৱা নাছিলে নেকি চাগে, কাৰণ এখন তেওঁলোকে নতুনকৈ ৰিজৰ্টখন খুলিছে ন, সেইকাৰণে। মই এনেই আৰু এক্টিং কৰি আছিলোঁ খোৱা। এণ্ড ৰিয়েল লাইফতো মই নাখাওঁ দেই। আৰু এইটো চাওক নাই, ইমান ডাঙৰ ৱাইন গ্লাছ হয়, মই ফাৰ্ষ্ট টাইমে দেখা পাইছোঁ। এতিয়া আমি মিষ্টিক মায়ঙৰ বাৰৰ পৰা ওলাই গৈ ফাইনেলি ইয়াৰ পৰাই আমি ওলাই দিলোঁ। ওলাই পিনে আমি জিজিনালৈ যাম, সেইখনো এখন ৰিজৰ্টে হয়। জিজিনাত আমি এঘণ্টামান টাইম স্পেণ্ড কৰিলোঁ, কৰি পিনে আমি ঘৰ পালোঁগৈ 7টাত। মোৰ আৰু ঘৰ পাই পিনে শ্বুট কৰা জোচ নাছিলে, মই একদম বিচনাত পৰি গ'লোঁ, মোৰ পুৰা হাই ফিভাৰ। এণ্ড হোপফুলি গোটেই ট্ৰিপটো আপোনালোকে মোৰ লগত এনজয় কৰিলে। আৰু এনেকুৱা ধুনীয়া ধুনীয়া কণ্টেণ্ট আনিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব, যাতে মই আপোনালোকৰ পৰা পুৰা এনাৰ্জি পাওঁ। এণ্ড ডেটছ অল ফৰ টুডে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'জ। হেপী নিউ ইয়েৰ।